বিগত দিনসমূহত আমি আপোনালোকক জনাই আছিলোঁ যে আমাৰ ধেমাজি জিলাখনত বানপানী বুলি ক'লে এটা নাম আছে আৰু যোৱা 11 তাৰিখৰ দিনাখন ৰাতি ধেমাজি লক্ষীপথাৰত যি বানপানী আহিছিল, পাহাৰত হোৱা মুখলধাৰ বৰষুণৰ পিছতে ধেমাজিত যি বানপানী আহিছিল তাৰ পিছতে মৰিধল লক্ষীপথাৰ বিভিন্ন গাঁওসমূহ বানে বুৱাই পেলাইছিল, মথাৰি ভাগিছিল, বিভিন্ন দিশত পানী আহি ঘৰ দুৱাৰ উটুৱাই লৈ গৈছিল আৰু ৰাস্তা পদূলি ছিন্ন বিচ্ছিন্ন কৰি দিছিল। আৰু তাক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছিলোঁ যে যিসমূহ ৰাস্তা ছিগি গৈছে সেই ৰাস্তাসমূহ অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে। আমাৰ দাবী পিছতে মৰিধলৰ পৰা লক্ষীপথাৰ সংযোগী যি মূল সংযোগী পথ আছে এই পথটো যাতায়াতৰ বাবে ধেমাজি জিলা প্ৰশাসনে যাতায়াতৰ ব্যৱস্থা কৰিছে। এয়া চাওক মাটি পেলাইছে। আমাৰ দাবী পিছতে আপোনালোকক আমি জনাই আছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দাবীৰ পিছতে এতিয়া জিলা প্ৰশাসনে অতি তৎপৰতাৰে কাম কৰিছে। গতিকে আমি জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু লক্ষীপথাৰ অঞ্চলৰ যি গাঁওসমূহৰ মানুহৰ ক্ষয়ক্ষতি আছে এই ক্ষয়ক্ষতি আমি সম্পূৰ্ণভাৱে দিবৰ কাৰণে আজি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আপোনালোকে দেখিছে যিহেতু ইয়াত জিলা প্ৰশাসনৰ মানুহ আহিছে, মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া আহিছে, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আহিছে, আহি তেখেতলোকে প্ৰত্যক্ষ কৰিছে যে লক্ষীপথাৰ অঞ্চলৰ ৰাইজৰ বৃহৎ ক্ষতি কৰিছে, ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে, বয় বস্তু উটুৱাই লৈ গৈছে। গতিকে আমি পুনৰ চৰকাৰখনক দাবী জনাইছোঁ যে যিসমূহ অঞ্চল বানে ক্ষতিগ্ৰস্ত কৰিলে সেই অঞ্চলসমূহ পুনৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক, যিসমূহ পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সেই পৰিয়ালসমূহক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক।